तो नमस्कार बंधु निकल स्वागतम जनाइছো আপোনালোকক গৌতম টেক নাম্বাৰ ইউটিউব চেনেলটোত তো ইয়াত চাব আপোনালোকৰ চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া পৰা আপোনালোকৰ পদ মুকলি হৈছে প্ৰায় 110টা তো বিশেষ জানিবলৈ ভিডিওটো শেষলৈকে চাই থাকক আৰু চেনেলটোত যদি নতুন তো চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব তো এতিয়া চালিব এই ৰিকুৱাৰমেণ্টটো মুকলিছিল আপোনালোকৰ চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ পৰা 110টা পদৰ কাৰণে আৰু ইয়াৰ পদটোৰ নাম হৈছে স্পেশাল অফিচাৰ আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে বিই আৰু আপোনালোকৰ বিটেক কৰিব লাগিব আৰু আপোনালোকে MBA কৰিলেও ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এতিয়া চাই ল'ব ইয়াত চেলাৰীটো দিয়া হ'ব ৩৬,০০০ৰ পৰা ১ লাখ টকালৈকে ইয়াত আপোনালোকৰ চেলাৰীটো দিয়া হ'ব আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হৈছিল ২৮/৯/২০২২ চন আৰু ইয়াত আপোনালোকৰ লাষ্ট ডেটটো হৈছে ১৭/১০/২০২২ চন তো এতিয়া চাই ল'ব ইয়াত আপোনালোকৰ এজ লিমিটটো বিচাৰিছে ২০ বছৰৰ পৰা ৫০ বছৰ বয়সলৈকে ইয়াত আপোনালোকৰ এপ্লাই কৰিব পাৰিব আৰু এতিয়া চাই ল'ব ইয়াত এপ্লাই কৰিবলৈ পেমেন্ট এটা কাটিব লাগিব আৰু যিসকল জেনাৰেল ক্যাটাগৰী হয় তেওঁলোকৰ কাৰণে ৮৫০ টকা পেমেন্ট কাটিব লাগিব আৰু যিসকল ST SC আৰু PWD হয় তেওঁলোকে ১৭৫ টকা পেমেন্ট কাটিব লাগিব তো আপোনালোকে এই পদকেইটাত অনলাইন কৰিব বিচাৰে মই লিংকটো ডিসক্ৰিপচনত দি দিম তাত ক্লিক কৰি আপোনালোকে অনলাইনটো কৰিব পাৰিব এনেকৈ অনলাইন এপ্লাই বুলি ইয়াত পাব তো আজি ভিডিওটোত এইখিনি তো ভিডিওটো চাই ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নেক্সট ভিডিওত লগ